নমস্কাৰ আৰু সকলোকে স্বাগতম। বহুতে কমেণ্ট কৰিছিলে যে মই চেপ্টাৰ 8 পাৰ্ট নং 8 বিজ্ঞানৰ বনাব লাগে। বনাওঁতে অলপমান দেৰি হৈছে, কিন্তু মই ৰেডি কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰিছোঁ, আৰু লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আগতে পাই আহিছোঁ যে আমাৰ চাৰিওফালে হয় জীৱিত নাইবা জ্বৰ বস্তু কিছুমান আছে। তদুপৰি আমাৰ মনত আছে যে এই সকলোবোৰ জীৱিত প্ৰাণীয়ে কিছুমান বিশেষ মৌলিক কাম সমাধা কৰে, আৰু আমি জানো যে এই কামবোৰ বিভিন্ন অংগৰ সমষ্টিয়ে সম্পাদন কৰে। এই অধ্যায়ত আমি অংগৰ মৌলিক গঠনৰ একক কোষৰ বিষয়ে জানিব পাৰিম। কোষক আমি ইটাৰ লগত তুলনা কৰিব পাৰোঁ। যেনেকৈ ইটা লগ লগাই ঘৰ বনোৱা হয়, ঠিক সেইদৰে কোষসমূহ ইটোৰ লগত সিটো লগ লাগি জীৱদেহ গঠন হয়। এতিয়া আমি চাওঁ কোষৰ আৱিষ্কাৰ। 1665 চনত ৰবাৰ্ট হুকে সৰল আতচী কাঁচ সম্বলিত এবিধ যন্ত্ৰৰ সহায়ত কৰ্ক এচকল নিৰীক্ষণ কৰিছিল। কৰ্ক হ'ল গা গছৰ বাকলিৰ এটা অংশ। তেওঁ কৰ্কৰ এচকল পাতল অংশ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত পৰ্যবেক্ষণ কৰিছিল। তেওঁ কৰ্ক চকল নিৰীক্ষণ কৰি কঠালি সদৃশ্য গঠন কিছুমান দেখা পাইছিল। এই বাকচবোৰ দেখিবলৈ মৌচাকৰ দৰে আছিল। তেওঁ এইটোও নিৰীক্ষণ কৰিলে যে এই বাকচ বা কোঠালিবোৰৰ প্ৰতিটোৱে এটা আনটোৰ পৰা এখন বেৰৰ দ্বাৰা পৃথক হৈ আছে। ৰবাৰ্ট হুকে প্ৰতিটো বাকচ বা কোঠাক কোষ বুলি নামকৰণ কৰিছিল। ৰবাৰ্ট হুকে পৰ্যবেক্ষণ কৰা বাকচ বা কোষবোৰ প্ৰকৃততে মৃত কোষহে আছিল। উন্নত অনুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰ হোৱাৰ পাছতহে জীৱিত কোষক পৰ্যবেক্ষণ কৰিব পৰা হৈছিল। ৰবাৰ্ট হুকৰ পৰ্যবেক্ষণৰ 150 বছৰৰ পাছলৈকে কোষৰ বিষয়ে বহু কম কথাহে জানিব পৰা গৈছিল। বৰ্তমান উচ্চ পৰিৱৰ্তক ক্ষমতা সম্পন্ন অনুবীক্ষণ যন্ত্ৰ থকাৰ কাৰণে আমি কোষৰ গঠন আৰু কামৰ বিষয়ে বহু কথা জানিব পাৰিছোঁ। আচলতে কোষনো কি? ঘৰৰ বাবে ইটা আৰু জীৱৰ বাবে কোষ হৈছে ইহঁতৰ মৌলিক গঠনৰ গোট। যদিও একে ধৰণৰ ইটা ব্যৱহাৰ কৰি ঘৰ সজা হয়, ঘৰবোৰৰ আৰ্হি, আকৃতি আৰু আকাৰ কিন্তু বিভিন্ন ধৰণৰ হয়। ঠিক সেইদৰে জীৱজগতত জীৱসমূহ এটাৰ পৰা আনটো পৃথক হ'লেও সকলোবোৰেই কোষৰ দ্বাৰাই গঠিত। জ্বৰ ইটাবোৰতকৈ জীৱিত প্ৰাণীৰ কোষবোৰৰ গঠন জটিল। কুকুৰাৰ কণীয়ে এটা কোষক সূচায়, আৰু ই ইমান ডাঙৰ যে খালী চকুৰেও যথেষ্ট ডাঙৰ দেখা যায়। জীৱে কোষৰ সংখ্যা, আকৃতি আৰু আকাৰৰ ভিন্নতা দেখুৱায়। বিজ্ঞানীসকলে কেনেকৈ জীৱিত কোষক পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰে? তেওঁলোকে বস্তুবোৰ ডাঙৰকৈ দেখাৰ বাবে অনুবীক্ষণ যন্ত্ৰৰ ব্যৱহাৰ কৰে। কোষৰ গঠন বিস্তৃতভাৱে অধ্যয়ন কৰিবলৈ ৰঞ্জক দ্ৰব্য ব্যৱহাৰ কৰি কোষৰ বিভিন্ন অংশ ৰং কৰি লোৱা হয়। পৃথিৱীত বহু নিযুত সংখ্যক জীৱ আছে। সিহঁতৰ আকৃতি আৰু আকাৰ বিভিন্ন ধৰণৰ। সিহঁতৰ অংগসমূহৰো আকৃতি, আকাৰ আৰু কোষৰ সংখ্যা বেলেগ বেলেগ। সিহঁতৰ কিছুমানৰ বিষয়ে অধ্যয়ন কৰোঁ আহা। কোষৰ সংখ্যা। তোমালোকে অনুমান কৰিব পাৰিবানে এজোপা ওখ গছ বা হাতীৰ দৰে ডাঙৰ প্ৰাণীৰ কিমান সংখ্যক কোষ থাকিব? সিহঁতৰ সংখ্যা হিচাপত বিলিয়ন বা ট্ৰিলিয়ন কোষ থাকিব পাৰে। মানুহৰ শৰীৰত ট্ৰিলিয়ন সংখ্যক কোষ আছে, আৰু ইহঁতৰ আকৃতি আৰু আকাৰ বিভিন্ন। বিভিন্ন সমষ্টিৰ কোষে বিভিন্ন কাম সম্পাদন কৰে। এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক বহুকোষী জীৱ বোলে। সৰু জীৱসমূহত কম সংখ্যক কোষ থাকিলেও ইয়ে প্ৰাণীটোৰ কামত কোনো প্ৰভাৱ নেপেলায়। তোমালোকে জানিবলৈ পাই আচৰিত হ'বা যে বহু বিলিয়ন কোষেৰে গঠিত
জীৱেও জীৱন আৰম্ভ কৰে এটা কোষেৰে আৰু এইটো হ'ল এটা নিষিচিত ডিম্বাণু। নিষিচিত ডিম্বাণুটোৰ ক্ৰমাগত কোষ বিভাজনৰ ফলত কোষৰ সংখ্যা বৃদ্ধি হৈ জীৱটোৰ বিকাশ হয়। কিছুমান জীৱ এটা কোষেৰে গঠিত। এটা কোষেৰে গঠিত জীৱক এককোষী জীৱ বোলে। এটা কোষৰ জীৱেই বহুকোষী জীৱৰ দৰেই প্ৰয়োজনীয় সকলো কাম কৰিব পাৰে। এমিবাৰ দৰে এককোষী জীৱবোৰেই আহাৰ গ্ৰহণ আৰু হজম কৰা, উশাহ লোৱা, ৰেচন ক্ৰিয়া, বৃদ্ধি আৰু প্ৰজননৰ কাম কৰিব পাৰে। ঠিক সেইদৰে বহু কোষৰ দ্বাৰা গঠিত জীৱবোৰে বিশেষ কোষৰ সমষ্টিৰে গঠিত বিভিন্ন কলাৰ দ্বাৰা কামবোৰ কৰে। এই কলাসমূহেই পাছলৈ অংগ গঠন কৰে। কোষৰ আকৃতি। এমিবাৰ আকৃতি তোমালোকে কেনেকৈ ব্যাখ্যা কৰিবা? তোমালোকে ক'ব পাৰা যে ইয়াৰ আকৃতি অনিমিয়া। আচলতে আন জীৱৰ দৰে এমিবাৰ নিৰ্দিষ্ট আকৃতি নাই। ই তাৰ আকৃতি সলনি কৰি থাকে। বিভিন্ন দৈৰ্ঘ্যত শৰীৰৰ বিভিন্ন অংশ বাহিৰলৈ উলিয়াই দিয়াটো পৰ্যবেক্ষণ কৰা। এই আকৃতিবোৰক উৎপট বুলি কোৱা হয়। এই পৰ্যবেক্ষণবোৰ এমিবাই চলাচল বা আহাৰ খোৱাৰ সময়তহে দেখা পোৱা যায় আৰু নেদেখা হয়। মানুহৰ তেজৰ শ্বেতৰক্ত কোষবোৰ একক কোষৰ আন এটা উদাহৰণ। ই নিজৰ আকৃতি সলনি কৰিব পাৰে। কিন্তু তেজৰ শ্বেতৰক্ত কণিকা এবিধ কোষহে। কিন্তু এমিবা সম্পূৰ্ণভাৱে এটা জীৱ, যাৰ স্বাধীনভাৱে জীয়াই থকা সামৰ্থ্য আছে। মিলিয়ন সংখ্যক কোষেৰে সৈতে এটা জীৱৰ আকৃতি কি হ'ব বুলি তুমি আশা কৰা? মানুহৰ দেহতো বিভিন্ন ধৰণৰ কোষ আছে, যিবোৰে মানুহৰ দেহত বিভিন্ন ধৰণৰ কাম কৰে। সাধাৰণতে কোষবোৰ ঘূৰণীয়া, গোলাকাৰ বা দীঘলীয়া হ'ব পাৰে। কিছুমান কোষ দীঘলীয়া আৰু দুয়ো মূৰ জঙা হয়। ই দেখাত মাকৰ দৰে হয়। আৰু কেতিয়াবা কোষবোৰ বৰ বেছি দীঘলীয়া হয়। স্নায়ু কোষ বা নিউৰনৰ নিচিনা কোষবোৰ আকৌ শাখাযুক্ত হয়। স্নায়ু কোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়ায়। দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে। তোমালোকে অনুমান কৰিব পাৰিবানে কোষৰ কোনটো অংশই তাৰ আকৃতি প্ৰদান কৰে? এখন পাতল আৱৰণে কোষৰ পদাৰ্থসমূহ আৱৰি ৰাখে। এই আৱৰণখনেই প্ৰাণী আৰু উদ্ভিদৰ কোষৰ আকৃতি প্ৰদান কৰে। উদ্ভিদৰ কোষত থকা পাতল আৱৰণখনক আৱৰি এখন অতিৰিক্ত কোষবেৰ থাকে। ইয়ে কোষৰ আকৃতি আৰু দৃঢ়তা আনে। বেক্টেৰিয়াৰ কোষতো কোষবেৰ থাকে। কোষবোৰৰ আকাৰ। জীৱকোষৰ আকাৰ ইমান সৰু যে ই 1 মিটাৰৰ 1 নিযুত ভাগৰ 1 ভাগৰ সমান, বা কেইবা চেণ্টিমিটাৰ পৰ্যন্ত ডাঙৰ হয়। যিয়েই নহওক, বেছি সংখ্যক কোষেই আকাৰত অতি সূক্ষ্ম আৰু খালী চকুৰে দেখা নাযায়। সেয়েহে অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা ডাঙৰ কৰি চোৱাৰ আৱশ্যক হয়। 0.1 পৰা 0.5 মাইক্ৰমিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায়, আৰু 170 মিলিমিটাৰ নাইবা 130 মিলিমিটাৰৰ উট চৰাইৰ কণীটো আটাইতকৈ ডাঙৰ কোষ। এইটো আৱশ্যক নহয় যে এটা এন্দুৰৰ কোষতকৈ এটা হাতীৰ কোষ বেছি ডাঙৰ হ'ব। কোষবোৰৰ আকাৰ তাৰ কামৰ ওপৰতহে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, হাতী আৰু এন্দুৰৰ স্নায়ু কোষ দীঘল আৰু শাখাযুক্ত। সিহঁতে বাৰ্তা প্ৰেৰণ কৰাৰ দৰে একে কাম কৰে। কোষৰ গঠন আৰু কাম। আমি জানো যে প্ৰত্যেক জীৱৰ বহু অংগ থাকে। তোমালোকে সপ্তম শ্ৰেণীত পাচন অংগৰ বিষয়ে পঢ়িছিলা, যিয়ে একগোট হৈ পাচন তন্ত্ৰৰ সৃষ্টি কৰে। এই তন্ত্ৰৰ প্ৰত্যেক অংগই বিভিন্ন কাম কৰে, যেনে পাচন, আত্মীকৰণ আৰু শোষণ। সেইদৰে
উদ্ভিদৰ বিভিন্ন অংগই নিৰ্দিষ্ট কাম কৰে। উদাহৰণস্বৰূপে শিপাই পানী আৰু খনিজ পদাৰ্থ শোষণ কৰাত সহায় কৰে। তোমালোকে সপ্তম শ্ৰেণীত পাইছিলা যে গছৰ পাতত সালোকসংশ্লেষণ হৈ খাদ্য প্ৰস্তুত হয়। তদুপৰি প্ৰত্যেক অংগ কিছুমান সৰু সৰু অংশৰ দ্বাৰা গঠিত, যাক কলা বোলে। কলা হৈছে কিছুমান একে ধৰণৰ কোষৰ সমষ্টি যিয়ে বিশেষ ধৰণৰ কাম কৰে। আমি বুজি পালো যে অংগবোৰ কলাৰ দ্বাৰা গঠিত, কলাবোৰ আকৌ কোষৰ দ্বাৰা গঠিত হয়। সেইবাবে আমি কোষক জীৱৰ মৌলিক গঠনগত একক বুলি কওঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব। যদি ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।